जिब्रै बोसोर बैसोनि सासे बेंगुरा उन्दै गथ'खौ जिनाहारि खालामदों राजेन कलिता मुंनि लंफट सुबुङा गोदै गोदै रावजों बुरखायनानै न' लाना थांनानै जिनाहारि खालामहैदों लंफट राजेन कलिता मुंनि सुबुङा बे मुगैथाव लाजिथाव जाथाया जादों साननैसो सिगाङाव बाक्सा आम्बारि गामियाव जिनाहारि खालामजानाय उन्दै बेंगुरा गथ'आ न'खरनि बिगोमाफोरनि सिगाङाव गासैबो जाथायखौ बुंफोरना लानायनि उनाव दायो न'खरनि सुबुंफ्रा सिमला थानायाव थांनानै लंफट राजेन कलितानि सायाव एफआइआर होनाय जाबाय होननानै फोरमायदों। Razin Kolita. আমি শুনছো 5 দিন আগতে কিন্তু আমি কালি ভালকৈ কথাটো গম পালোঁ। গম পাই আমি ছোৱালীটো সুধিলোঁ, সুধি গুচি চাই আমি এতিয়া একেবাৰে আহিলোঁ। এতিয়া আহি যে আমাৰ আইনে কি কয় সেইটো বিচাৰিছোঁ। আমাৰ গাঁওখনৰ নাম আম্বাৰী, তেখেতৰ ৰাজেন কলিতা। এনে আমাৰ তাকে এনে আহে ওচৰৰ মানুহ এনে অহা যোৱা কৰোঁ আমিও যাওঁ, তেওঁলোকেও আহে। কিন্তু এইখনতো তাৰমানে তেওঁলোকে ছোৱালীটোক মাতি নিয়া বুলি কৈছিল, মাতি নি এইটো ইয়াতো কৰা বেয়াটো কৰা বুলি কৈছিল। থানাত এখন আমি তাৰমানে আইনত তাৰমানে এইটো কি কৰে ব্যৱস্থাটো কৰিব দিছোঁ। আমি ৰাজেন কলিতাৰ ওপৰত দিছোঁ। এতিয়া আইনে কি কৰে অলপ যেনেধৰণৰ কৰ্মটো কৰিছে এই সঠিক শাস্তিটো পাব লাগে। ক'লে থকাটো শুনছোঁ কিন্তু আমিতো দেখা নাই আৰু ঘৰত কৰা বুলি কৈছে। ছোৱালীটো মাতি নি তেওঁলোক ঘৰত কৰা বুলি কৈছে। কেনেকৈ গম পালোঁ মানে ছোৱালীটো এনেকৈ অলপ অসুখেন হৈছিল, সেনেকৈ ঘৰত ক'লাক কৰাৰ অৱস্থাত আমিও এতিয়া গম পালোঁ। গম পাই ছোৱালীটো আমি ভালকৈ কালি সুধি ফুৰি চাই সেনেকৈ ভালকৈ কথাটো গম পালোঁ হয় বুলি সেইটো ধৰণে বিচাৰোঁ। দুখী শাস্তিটো পাব লাগে আমাৰ চেক কৰিছোঁ। আৰক্ষী লৈ আমাৰ বিশ্বাস আছে আৰু ৰাজেন কলিতা ইতিমধ্যে একদম মানে ফাঁচি হ'ব লাগে ৰাজেন কলিতাৰ ওপৰত, আৰু আমি একদম ন্যায় বিচাৰোঁ আৰক্ষীৰ ওপৰত। আৰু এইখিনিয়ে মোৰ ক'ব লাগে। আৰু ঘটনাটো আমাৰ মোটামুটি আজি 4-5 দিনমান হ'ল। তাৰপিছত আমাৰ মামাৰ ছোৱালী ভণ্টিয়ে হয়। তাৰপিছত যোৱাকালি আমাৰ মইনাটো ব্লিডিং হৈ আছিল। যেতিয়া অলপ ব্লিডিং হৈ আছে তাৰপাছত বস্তুটো আমাৰ যিটো মামী হয় তাহোঁ অলপমান চালি জাৰি চালক কথাটো, চালি জাৰি কি হৈছে মইনা তোমাৰ এনেহেন হৈছে। তাৰপাছত তাই আৰু কথাটো ক'লাক, বোলো এনেহেন মোৰ এনেহেন ঘটনা হৈছে। তাৰপাছত সোধ পোছ কৰাত ঘটনাটো সম্পূৰ্ণ ওলাই পৰে ৰাজেন কলিতাই ধৰ্ষণ কৰাটো। আমি ইতিমধ্যে চিমলা থানা এজাহাৰ দিছোঁ আৰু তেওঁলোকে আৰু এতিয়া এজাহাৰটো হেৰি কৰিব। ছোৱালীটোৰ বয়স কিমানমান হৈছে? অনুমান বয়স মোটামুটি 12 বছৰমান হ'ব। 12 বছৰমান বয়স হ'ব। আৰু ছোৱালীটো হ'ল একদম বিকলাংগ, তাই কথা ক'ব নোৱাৰে। তাৰপিছত কি কয় মানে একদম মানে নাজানেই আৰু সেনেহেন বেয়া ভাল কোনো এটা তাই জানাই হোৱা নাই, একদম মানে হেৰা নাই। তাৰপিছত দেউতাকটোতো মানে সেনেহেন, দেউতাকটো একেবাৰে নাজানে। তাৰপিছত আব্ৰা জুব্ৰাহান আৰু মাকটো আপোনালোকে দেখিছিয়ে একদম নাই, আৰু ঘৰ দুৱাৰ একদম কামেই নাই, ভাঙা বুজা হেন এনেহেন। আপোনালোকে ঠেলিও ঘৰত সোমাব পাৰিব, ইমান একদম অৱস্থা বেয়া, ইমান একদম মানে হেৰা একদম নিলজ্জ কৰ্ম কৰিছে। ৰাজেন কলিতা ইতিমধ্যে ফাঁচি হ'ব লাগে, ফাঁচি হোৱাটো বিচাৰোঁ। আমি সম্পূৰ্ণ আৰক্ষীৰ ওপৰত নিৰ্ভৰ, আমাৰ আৰক্ষী মানে আমাৰ সুবিচাৰ কৰি দিব। তেখেতে একদম ভণ্ডামি, তেখেতে তাৰমানে কেৱল এই ৰাজহুৱাভাৱে কিবা সেই কি কৰে এই মাদুলি চাদুলি দি ফুৰে, সেই ওজা ইয়াক ঠগাইছে, তাক ঠগাইছে, তাক ভণ্ডামি কৰিছে, তাৰ পইচা খাইছে, তাৰ হীৰা কৈছে, এনেহেন তাৰমানে তেওঁলোকে একদম অভদ্ৰ। তাৰমানে তেওঁৰ মোটামুটি 60 বছৰমান বয়স হ'ব, আৰু অনুমান আৰু 60 বছৰমান বয়স হ'ব। মানুহখিনি আমি একদম ন্যায় বিচাৰোঁ আৰু তেখেতৰ ফাঁচি হ'ব লাগে। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एचएस स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा
गोथाव केक गोथार जोनोम सान फालिनाय बायदि गाब गोनां मोब्लिबफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 880007664009 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक